তেওঁলোকে কষ্ট কৰিব পাৰে। মাৰোৱাৰীৰ পিছত যদি আমি কওঁ অসমৰ ব্যৱসায় বাণিজ্য প্ৰথম মাৰোৱাৰী পিছৰ পৰাই মুছলিম বা মিয়া মানুহখিনিয়ে আজি দখল কৰি পেলালে। আমি যেতিয়া বিহু খাই থাকোঁ মাঘৰ বিহুত তাত কঠীয়া পেলায়, তাৰমানে কি মাঘৰ বিহুত আমি ভোজ খাই থাকোঁ তেওঁলোকে কঠীয়া পেলায়েই। গতিকে তেওঁলোকে কষ্ট কৰিছে কাৰণে আজি গোটেই ইকনমিত তেওঁলোকৰ নিয়ন্ত্ৰণলৈ ক্ৰমান্বয়ে গুচি গৈছে, গোটেই অৰ্থনীতি তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পৰা এটা ক্ষমতালৈ গুচি গৈছে। মিয়াই খেতি কৰিব নাজানে, মিয়াৰ দম ফালি মাৰিলে লাভ নাই, মিয়াই একো কৰিব নাজানে, যি কৰিব জানে অসমীয়াই কৰিব জানে। আজি আমি খেতি পথাৰ আমাৰ আছে, আমি কাক আধি দিছোঁ? কোনোবা এজন মিয়াক। আমি আজি ফাৰ্ম খুলিছোঁ, ফাৰ্মত আমি কাম কৰা মানুহ এটা ক'ৰ পৰা ৰাখিছোঁ? মিয়াক ৰাখিছোঁ। খাৰুপেটীয়া চাৰুপেটীয়া গোটেই মানে যিমান মিয়াৰ বজাৰসমূহ আছে চব উচ্ছেদ কৰি দিব লাগে। ইয়াত মিয়াৰ বজাৰ নালাগে, মিয়াৰ খেতি আমাক তাৰমানে আজি যে কৈছোঁ যে খাৰুপেটীয়া চব্জি নহ'লে আমি এদিনো চলিব নোৱাৰোঁ। আজি 100% ভিতৰত 99% চুৰ কোন? 100% ভিতৰত 99% ডকাইত কোন? দ্বিতীয় মন্তব্য কৰিছে অসমৰ ভিতৰত 99% অপৰাধী মিয়া। ঐ দীপাংকৰ নাথ, তই জানা নাই তই আজিলৈকে 2-3 বাৰ মান জেল হাজতলৈ গৈছ। তই যোৱা 6 মাহ আগতে আমাৰ লখিমপুৰ কাৰাগাৰত আছিলি, তই দেখিছিলি নে? কাৰাগাৰত এতিয়ালৈকে 800 অপৰাধী আছে। 800 অপৰাধীৰ পৰা কেইজন মিয়া আছে তই জাননে? 800 অপৰাধীৰ পৰা মাত্ৰ 240 জন মিয়া সম্প্ৰদায়ৰ মানুহ আছে। আৰু কেঁচুৱাৰ পিঠিত বান্ধি লৈ পেলাই কুঠাৰ মাৰি পেলাই কিন্তু আমাৰ অসমীয়া মাই মাতৃসকলে কিন্তু খৰি ফালে। তহঁতৰ মিয়া পাৰিব নেকি? নোৱাৰে। তই জাননে সেইটো কাম আমাৰ আই মাতৃয়ে 9 মাহ সন্তান গৰ্ভত লৈ পিনে হওক ইয়াক কোচত লৈ পিনে হওক আমাৰ মিয়া মানুহ এজনী মাইকীয়ে 3 বিঘা 4 বিঘা জলকীয়া খেতি কৰে। সেইটো জলকীয়া খেতি লৈ পিনে পুৰা অসমৰ জলকীয়া খায় আৰু এইটো জলকীয়া বিক্ৰী কৰি আমাৰ অসমত কিমান অৰ্থনীতিত অৱদান হয় তই জাননে? পিছফালে আমাৰ পুখুৰী থাকে, পুখুৰীত কি থাকে? মাছ থাকে, শুনিছনে? তই জান না দীপাংকৰ নাথ, সেইটো মাছটো গৈ পিনি এটা মিয়া সম্প্ৰদায়ৰ লোকে তোৰ ঘৰত দি আহিব লাগে, তই জাননে? অসমীয়া সৈন্যই সাঁতুৰিব পাৰে, অসমীয়া সৈন্যই খেতি কৰিব পাৰে, অসমীয়া সৈন্যই খৰি ফালিব পাৰে, অসমীয়া সৈন্যই কোৰ মাৰিব পাৰে। সৈনিকে সাঁতুৰিবলৈ জানে, আমাৰ মিয়া সৈনিকে তহঁতে পুখুৰীত সাঁতুৰিবলৈ জানো, আমাৰ মিয়া সৈনিকে ব্ৰহ্মপুত্ৰ নদীত সাঁতুৰিবলৈ জানে। ক'ত অধিকাৰ পালে? কোন মিয়া? সিহঁতে ক'লেই হ'ব নেকি মিয়া নহ'লে অসম নচলে বুলি? মহাবীৰ লাচিত বৰফুকনৰ দেউতাক কি আছিল? এজন বিখ্যাত খেতিয়ক আছিল। মোমাই তামুলী বৰবৰুৱাৰ আদৰ্শ আমাৰ অসমীয়াসকলে পাহৰি গৈছে নেকি? আজি আমি ঘৰত টাইলছ লগোৱা মানুহটো ক'ৰ পৰা আহোঁ? নগাঁৱৰ পৰা বা বৰপেটাৰ পৰা আনো। আমাৰ কেইজন আছে অসমীয়া টাইলছ লগাব পৰা? নাই। আৰু যদি কোনোবা দুটা এটা আছেও তাৰ সীমা আছে, সি 9টা বজাত আহিব, 3টালৈকে কাম কৰিব, নিজৰ মন মজিয়া কাম কৰিব, গুচি যাব। আজি যদি আপুনি এই ঘৰটো ঠিকা মিয়া এজনক দি দিয়ে টাইলছ লগাবৰ কাৰণে, আপোনাৰ 1000 হওক 2000 স্কুৱাৰ ফুট হওক একেদিনাখন ৰাতিপুৱা 6 বজাৰ পৰা ৰাতি 12টা বজালৈ কাম কৰি শেষ কৰি পেলাই তেওঁলোকে ওলাই যাব। আমাৰ অসমীয়া এটাক দিলে সি 10 দিন লগাব। এইটোৱে অৱস্থা। ৰাজমিস্ত্ৰী, যোগালী, প্লাম্বাৰ কোন আছে আজি? হয় সি বৰপেটাৰ ধুবুৰীৰ হ'ব, নহয় নগাঁৱৰ হ'ব। অসমীয়া এটাও নাইচোন। মাছৰ পোনা ঘৰে ঘৰে যে আমাৰ দি ফুৰে, কোনে দিয়ে? ব্ৰইলাৰ মুৰ্গীখন ডেইলি তিনিচুকীয়ালৈ 100খন ব্ৰইলাৰ গাড়ী আহে, ব্ৰইলাৰখিনি কোনে প্ৰডাক্ট ছাপ্লাই দিয়ে? তেওঁলোকে কষ্ট কৰিব পাৰে। মাৰোৱাৰীৰ পিছত যদি আমি কওঁ অসমৰ ব্যৱসায় বাণিজ্য প্ৰথম মাৰোৱাৰী পিছৰ পৰাই মুছলিম বা মিয়া মানুহখিনিয়ে আজি দখল কৰি পেলালে। তই পাৰিলে এতিয়াৰ পৰা অলপ ভাল মালটো খোৱা শিক। তই চুলাই খাই খাই তোৰ লিভাৰ বেয়া হৈ গ'ল, তোৰ কলিজা বেয়া হৈ গ'ল, মাথা বেয়া হৈ গ'ল, বেণ্ড বেয়া হৈ গ'ল, তোৰ মাইণ্ডৰ বেণ্ডে কাম নকৰা হ'ল, সেইকাৰণে তই এনেকা বলকি আছ। তই যিটো কথা কৈছ মিয়া, তোক মই এটা আহ্বান কৰিম, তই গেলা চুলাইটো এৰি পিনি তই ভাল মালটো খাৱা শিক। তই ভাল মালটো খালে যিটো চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত মাল, সেই মালটো খালে তোৰ বেণ্ডে কাম কৰিব। তই চৰকাৰে স্বীকৃতি নোপোৱাকে যিটো মাল গেলা চুলাই খাই আছ, এই গেলা চুলাই খোৱাৰ কাৰণে তোৰ মুখেদি অলবাল ওলাই। মই তোক অনুৰোধ কৰিছো, তই আজিৰ পৰা তই লাগিলে তোক গুগল পে নাম্বাৰটো দি দিবি, মই তোক এটা মালৰ পইচা দি থাকিম, তই খাই থাকিবি। তই পইচাৰ অভাৱত কমিউনিকেট কৰিব নাজানো, ইনকাম কৰিব নাজানো, তহঁতে অসমৰ অৰ্থনীতি ধ্বংস কৰিছ। আকৌ কৈছে মিয়াই ধ্বংস কৰিছে। মিয়াই অসমৰ অৰ্থনীতিত উন্নতি কৰিছে, মিয়াই অসমৰ অৰ্থনীতিত অৱদান বহুত আছে।